হেল্ল' গাইজ, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ শিখা TSK ব্লগলৈ। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন এটা ভিডিঅ'। আৰু আজি মই গৈ আছোঁ ফেমিলি টুৰ। আৰু আজি আমি গৈ আছোঁ গোলাঘাটৰ আঠখেলীয়া নামঘৰ আৰু যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰলৈ। যিহেতু আজি প্ৰথমবাৰ মই গৈছোঁ তালৈ, ভাবিলোঁ মই নিজে চোৱাৰ লগতে আপোনালোককো দেখাওঁ কি কিনো দেখিলোঁ আৰু কেনেকুৱানো অনুভূতি হ'ল। তেন্তে বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমি যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ আহি পাইছোঁহি। আৰু ইয়াত আমি ওচৰত থকা দোকানৰ পৰা নৈবদ্য লৈ ল'লোঁ শৰাইভাগে আগবঢ়াবৰ বাবে। আৰু এয়া হৈছে মেইন গেট। আৰু আমি মা পাপা মই ভণ্টি আৰু মোৰ ভণ্টিৰ হাজবেণ্ডে আমি গৈ আছোঁ। তেন্তে বলক লৈ যাওঁ ভিতৰলৈ। এয়া হৈছে বৰনামঘৰ বাটচৰা। আৰু বাটচৰাত ৰাখিছে দুটা প্ৰকাণ্ড দঁতাল হাতীক এনেদৰে ৰখা হৈছে। আৰু সঁচাকেই বাটচৰাৰ পৰাই এক ঐশ্বৰিক শক্তিৰ মনত অনুভৱ। আৰু এয়া হৈছে আমাৰ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ আৰু এয়া হৈছে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ। এনেদৰে তেওঁলোকৰ বাণীসমূহ অংকন কৰি ৰখা হৈছে। আৰু এনেদৰে ৱালসমূহত শ্ৰীকৃষ্ণৰ দশৱতাৰ বিষয়ে ভালদৰে অংকন কৰি ৰখা হৈছে যাতে সকলো মানুহে বুজি পায়। আৰু নামঘৰৰ সমীপতে আছে এটা প্ৰকাণ্ড পুখুৰী। আৰু পুখুৰীটোত মাছ কাছৰ উভনদী হৈ আছে। আৰু এয়া চব কাছ এনেদৰে ওপৰত উঠি আছে। আৰু নামঘৰৰ চৌহদত এনেদৰে বান্দৰ দেখিবলৈ পালোঁ। যিহেতু আমি নৈবদ্য লৈ গৈছোঁ, সেইবাবে আমি অলপমান ভয়ে ভয়ে যাবলগীয়া হ'ল। নাম প্ৰসংগই নামঘৰটোত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই সমীপত থকা টেপেৰে আমি ভৰি হাতবিলাক ভালদৰে ধুই ল'ম। আৰু এইজনে হৈছে নামঘৰটোৰ নামঘৰীয়া। তেওঁৰ হাতত আমি নিয়া নৈবদ্যখিনি অৰ্পণ কৰি দিলোঁ। আৰু এতিয়া আমি সকলো গৈ আছোঁ বন্তিৰ গৃহলৈ বন্তি জ্বলাবৰ বাবে। আৰু নামঘৰটো ভালদৰে চাই লৈছোঁ যিহেতু প্ৰথমবাৰ আহিছোঁ। আৰু এয়া হৈছে বন্তিৰ গৃহ। আৰু আমি সকলোৱে বন্তি জ্বলাই ল'লোঁ। আৰু এইটো হৈছে নামঘৰটোৰ মূল গৃহ। আৰু ইয়াত ভাদ মাহত নাম কীৰ্তন হয়। আৰু এতিয়া অখণ্ড ভাগৱত পাঠ চলি আছে। সঁচাকৈ নামঘৰটোত আহি মোৰ বহুত ভাল লাগিলে। এটা ঐশ্বৰিক শক্তিৰ অনুভৱ হ'ল। আৰু এটা সুন্দৰ পৰিৱেশত দিনটো পাৰ কৰিলোঁ। সঁচাকৈ আজিৰ দিনটো সদায় মনত থাকিব। নামঘৰত আৰু নামঘৰৰ চৌহদত আমি সপৰিয়ালে কেইখনমান ফটো সাঁচি ৰাখিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ আকৌ ঘৰলৈ বুলি। আৰু আশা থাকিলে বন্ধুসকল আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি থ'ব যাতে ভিডিঅ'ৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকে। আৰু যিহেতু আমি দিনটো একো খোৱা নাই, সেইবাবে
ধাবাতে আহি ৰাতিৰ সাঁজটি খাই ল'লোঁ আৰু ঘৰলৈ বুলি ৰাওনা হ'ম। ধন্যবাদ।